পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনালোক সকলোলৈকে মাই চেনেল ডিজেছ স্পেচিয়েলিষ্ট। আজি অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ অন্য এটি নতুন ঠাইৰ সৈতে। চাই থাকক ভিডিঅ'টি শেষলৈকে। মই আছোঁ এতিয়া এখন উদ্যানৰ মাজত। উদ্যানখনৰ সকলোবিলাক বস্তু দেখুৱাম ভিডিঅ'টিৰ দ্বাৰা। প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ এখন চাইনবোৰ্ড, আৰু চাইনবোৰ্ডখনত লিখা আছে নিয়ম নীতি পালন কৰি উদ্যানখন পৰিচালনা কৰাত সহায়ক বাহক। ভালদৰে আহিছোঁ, ভালদৰে যাম আৰু চাফ চিকুণ কৰি ৰখাটো আমাৰ কৰ্তব্য। এয়া চাওক, মোৰ পিছফালে থকা ইয়াত খেলা ধূলা কৰিবলৈ মন যায়, কিন্তু 12 বছৰ তলৰ শিশুসকলৰ বাবে উপযোগী। নিয়ম নীতি পালন কৰি মই ইয়াত খেলা ধূলা নকৰোঁ বাৰু, ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দেখুৱাইছোঁ। 6 মাহৰ আগত যেতিয়া মই এই উদ্যানখনলৈ আহিছিলোঁ তেতিয়া দলংখনৰ অৱস্থা ভালেই আছিল, কিন্তু বৰ্তমান সময়ছোৱাত দলংখনৰ অৱস্থা বৰ এটা ভাল নহয়। দলংখনৰ যি অৱস্থা আপোনালোকক ভালদৰে দেখুৱাই আছোঁ, চাই লওক। দলংখনৰ অৱস্থা বৰ্তমান সময়ত জৰাজীৰ্ণ অৱস্থাত দেখিবলৈ পোৱা গৈছে। যেতিয়া আহিছিলোঁ মই তেতিয়া দলংখনৰ অৱস্থা বহুতেই ভাল আছিল, কিন্তু বৰ্তমান সময়ছোৱাত একো নিৰ্মাণৰ কাম চলি থকা নাই বাবে জৰাজীৰ্ণ অৱস্থাত দেখিবলৈ পোৱা গৈছে পাৰ্কত থকা দলংখন। এইবাৰ আপোনালোকক এটি চিনেমেটিক শ্বট দেখুৱাম, চাই থাকক ভিডিঅ'টো। Jack it up. জুলনা খেলি আছোঁ ফ্ৰেণ্ড, চাই ল'ব পাৰে। অলপ ঠেলি দিয়া ভাইটি। ধুনীয়া লাগিছে, খেলি আছোঁ ধুনীয়াকৈ। হ'ব হ'ব হ'ব, ইমান স্পীড নহয়। যোৱাকালি বাগানত ফটো মাৰিব যাওঁতে যি অৱস্থা হৈছিল আপোনালোকক ক'লে আজি বিশ্বাস নকৰিব। ভিডিঅ'টো দিম বুলি ভাবিছিলোঁ হ'লে, কিন্তু ভাইটিয়ে ভিডিঅ' কৰিছিল হ'লে সেইটো সময়ত মানে সি ভিডিঅ'টো ডিলিট কৰিল, নহ'লে আপোনালোকক দেখুৱালোহেঁতেন। মানে ভাগ্য ভাল, কালি যি অৱস্থা হৈছিল, নহ'লে আজি এনেকৈ নাথাকিলোঁ।